নমস্কাৰ বন্ধুসকল, ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম। সো আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে অসমৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ তানভী দত্তৰ ওপৰত। ট্ৰেণ্ডিং ইনষ্টাগ্ৰাম ৰিলছ আপলোড কৰি ভাইৰেল হোৱা তানভী দত্তক হয়তো আপোনালোকে সকলোৱে চিনিয়ে পায়। বেলেগ বেলেগ ধুনীয়া ধুনীয়া গীতত বেলেগ বেলেগ ৰিলছ বনাই তানভী দত্ত প্ৰায় চৰ্চাত থকা দেখা যায়। কিন্তু বৰ্তমান সময়ত তেখেতে বেলেগ এটা বিষয়তহে চৰ্চাত থকা দেখা গৈছে। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত এটা প্ৰশ্নৰ উত্থাপন হৈছে যে নম্ৰ ভদ্ৰ এই ধুনীয়া ছোৱালীজনী আচলতে সংস্কাৰী হয় নে নহয়। সেই প্ৰশ্ন উত্থাপন হোৱাৰো এটা কাৰণ আছে আৰু সেই কাৰণটো জানিবৰ বাবে আপুনি ভিডিঅ'টো শেষলৈকে চাওক। জানিব পৰা মতে ঘটনাটো এইটো যে কেইদিনমান আগতে তানভী দত্ত তেওঁলোকৰ ফ্ৰেণ্ডছৰ লগত ক'ৰবালৈ স্কুলৰ হৈ ফুৰিবলৈ গৈছিল আৰু তাতে তেওঁলোকে নিচাজাতীয় দ্ৰব্য সেৱন কৰিছিল। ৰিলছ ভিডিঅ' বনাই ভাল পোৱা তানভী দত্তই যেতিয়া সেই নিচাজাতীয় বস্তুৰ সৈতে যেতিয়া ৰিলছ বনাই ইনষ্টাগ্ৰামত আপলোড কৰিছিল, তাৰ পিছতেই সেই ৰিলছটো বহুত বেছি ভাইৰেল হৈ পৰে। সেই একশ্যনটো ৰিয়েকশ্যন আচলতে লগে লগে পোৱা গ'ল। সেই ৰিলছটো যেতিয়া তেওঁলোকৰ স্কুলৰ প্ৰিন্সিপাল মেমে পালে, তাৰ পিছত তেখেতে তেওঁলোকৰ হোৱাটছএপ গ্ৰুপত কি বুলি মেছেজ কৰিছে চাওক। তেখেতে এই বুলি মেছেজ কৰিছিল যে এইকেইজনীয়ে ছেকেণ্ড ইয়াৰত ক'ত এডমিশ্যন ল'বা, এনেকুৱা বদমাছ ছোৱালী মই কলেজত ৰাখিব নোৱাৰো। পিছত তেখেতে তানভীৰ লগতে আন 7গৰাকী ছোৱালীৰ নাম উল্লেখ কৰিছে। অল 8 of you must give us written explanation। তেখেতে এই বুলিও কৈছে যে আজিলৈকে কোনেও আমাৰ স্কুলত বেনাৰত গৈ এনেকুৱা কাম কৰা নাই। হাউ কুড ইউ ডু দিছ টু আৱাৰ ইনষ্টিটিউচন। এই চাটবোৰ আচলতে ইনষ্টাগ্ৰাম ৰিলতহে ভাইৰেল হৈ আছে। ঘটনাটো প্ৰকৃততে সঁচা হয় নে নহয় সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। যদিও এই বিষয়টোক লৈ আপুনি কি ভাবে তলত কমেণ্ট কৰি নিশ্চয় জনাওক। সো আমাৰ নেক্সট আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ওপৰত। আপোনালোকে গম পায় নে ডিম্পু বৰুৱাৰ এটা ৰিলছ ভিডিঅ' বহুত বেছি ভাইৰেল হৈ আছে। কিন্তু সেয়া নৰ্মেল ৰিলছ ভিডিঅ' নহয়, সেয়া হৈছে অলপ বেলেগ। তাৰ আগতে মই আপোনালোকক এইটো প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে ডিম্পু বৰুৱাৰ দৰে হাইলাইট দেখিবলৈ একে মাৰ ডিম্পু দা মাৰ বুলি কোৱা সেই ভিডিঅ'টো দেখিছেনে? ভিডিঅ' বনাই আছো নিজৰে বিয়াত। কিন্তু বৰ্তমান দেখিবলৈ পোৱা মতে ডিম্পু দাৰ এটা ভিডিঅ' বহুত বেছি ভাইৰেল হৈছে আৰু সেই ভিডিঅ'টো চাওক। ডিম্পু দাই বোলে ভাত খাইছে, ইমান ডাঙৰ ইউটিউবাৰ, হাজাৰৰ অৰুণাচলত যিয়ে নহওক কেতিয়াও জীৱনত ভবা নাছিলো। লোকেল হাঁহ মুৰ্গীটো খাইয়ে থাকো, উৰুকা বুলি অলপ স্পেচিয়েল বিদেশৰ এইটো খাম। ডিম্পু বৰুৱাৰ এই বিষয়টোক লৈ আপুনি কি ভাবে তলত কমেণ্ট কৰি নিশ্চয় জনাওক। সো আমাৰ নেক্সট আপডেটটো হৈছে ব্লেক এণ্ড হোৱাইট নামৰ ইউটিউব চেনেলৰ ওপৰত। আপোনালোকেতো গম পায় যে ব্লেক এণ্ড হোৱাইট ইউটিউব চেনেলত অভিনয় কৰা জনপ্ৰিয় চৰিত্ৰ ৰাকু দাৰ এটা বেয়া বেমাৰ হৈছে, যাৰ বাবে তেখেতক 30 লাখতকৈ অধিক টকাৰ প্ৰয়োজন হৈছিল। সকলোৰে মৰমৰ হোৱাৰ বাবে ৰাকু দাক বিভিন্নজনে বিভিন্ন ধৰণে সাহায্য আগবঢ়াইছিল। তাৰপিছত বিভিন্নজনে তেওঁলোকক প্ৰশ্ন কৰিছিল যে ৰাকু দাৰ অপাৰেশ্যনটো ভালে ভালে হৈ গ'ল নে নাই। ইয়াৰ উত্তৰ ব্লেক এণ্ড হোৱাইট চেনেলৰ পৰা কি কৈছিল শুনক। আৰু মানে আপোনালোকে সুধিছিল, ভিডিঅ'টো কমেণ্ট আহি আছে আৰু ক'ৰবাত গেলি মানে মানুহবিলাকে সুধি থাকে, কাৰণ আপোনালোকেতো সুধিবই দিয়কচোন। আপোনালোকে ইমানখিনি সহায় কৰিছে, ৰাকুৰ আপডেটটো আপোনালোকে জানিব বিচাৰে কি হৈছে কি হোৱা নাই, অপাৰেশ্যন হৈছে না হোৱা নাই। মানে কথাটো হ'ল কি, ৰাকু মানে হস্পিটেলৰ পৰা ঘূৰি আহিছে, কিন্তু ঘূৰি আহিলেও মানে কথাটো হৈছে কি অপাৰেশ্যনটো ছাকচেছ হৈ পেলাই ঘূৰি আনে, মানে অপাৰেশ্যন তাৰ মেইনলি হয়ে নাই। মানে মণিপাল ন হস্পিটেল, দিল্লী মণিপালত এডমিট হৈছিল, 4-5 দিন হস্পিটেলত আছে, কিবা কিবি ট্ৰিটমেণ্ট হৈছে, তাৰ চেকআপ টেকআপ হৈছে, কিন্তু মানে অপাৰেশ্যনৰ কাৰণে মানে সি সুস্থ নহয় বৰ্তমান। মানে কি হৈছে কথাটো, তাৰ ওজনটো বেছি আছে আৰু তাক লাগে লিভাৰৰ অংশ 0.7 আৰু মাক মানে ডনাৰ হ'ল মাকে দিব পাৰে 0.5, মানে 0.2 কমি আছে। আৰু 0.2 কমি থাকিলে সেইকাৰণে তাক মানে কি লিভাৰটো দিব পৰা হোৱা নাই। আৰু 0.5 এদি তাৰ হ'ল হয়, মাকৰ যিটো 0.5 সেইটো দিয়ে তাৰ হ'ল হয়, যদি তাৰ ওজনটো কম থাকিলে, ওজনটো 70-80 কেজিৰ ভিতৰত থাকিলে তেতিয়া তাৰ মানে অপাৰেশ্যনটো হ'ল হয়। কিন্তু তাৰ ওজনটো বেছি আছে, তথাপি হস্পিটেলত এডমিট হতে আছিল 113 কেজি। তো এতিয়া কিবা মেডিচিন 123 আছিল, তাত পানী চানী উলিয়াই পেলাই মেডিচিন খাই এতিয়া তাৰ ওজন কিবা 93 আছে ন। তো মানে ধৰি লওক এতিয়া আৰু ওজন কমবা লাগিব, তাৰ কমাৰ পাছতহে মাকে মানে দিব পাৰিব, মানে ডনেট কৰিব পাৰিব লিভাৰটো। আৰু মানে হস্পিটেলৰ মতে মানে আজিকালি বহুত নিয়ম হৈছে, খুব বেলেগ মানুহ কোনো মানে লিভাৰ ডনেট কৰিব নোৱাৰে, লিভাৰ দিব নোৱাৰে যদি ফেমিলি ৰিলেশ্যন নহয়, মানে ব্লাড ৰিলেশ্যনৰ হ'লেও কথা নাই বা ফেমিলি মেম্বাৰ হ'লেও কথা নাই, বাকী বেলেগে দিব নোৱাৰে। তো যি নহওক এতিয়া আৰু তাৰ অপাৰেশ্যনটো মানে 1 মাহ 30 লাখ মানে। আৰু আপোনালোকৰ তাৰমানে ওজন কমা তাক মেডিচিনো দিছে, এই মেডিচিনৰ থ্ৰুদি এতিয়া বৰ্তমান 93 গিলে আহিছে আৰু গম পোৱা যাব আৰু ধৰি লওক 20 দিনমানৰ পাছত কিমান ডেভেলপ হয়। তো সেয়ে আৰু আপোনালোকে জানিব বিচাৰিছিল আপডেটটো, আৰু আপোনালোক জনাটো আমাৰ দায়িত্ব।
আশা কৰোঁ ৰাকুদাৰ অপাৰেশ্যনটো সফলভাৱে হ'ব পাৰে আৰু তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যদি আপুনি এতিয়াও নাজানে ৰাকুদাৰ আচলতে হৈছে কি সেয়া জানিবলৈ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, তাতে যাওক আৰু চাওক। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ কোনো নিউজ আপডেট দিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।